সেনাবাহিনীৰ গাঁৱলৈ পৰিণত হ'ল ধুবুৰীৰ এখন গাঁও। একেখন গাঁৱৰ একেলগে ১৭গৰাকী মুছলমান যুৱকে লাভ কৰিলে চাকৰি। ধুবুৰী হাওৰাৰ পাৰা গাঁৱৰ ১৭গৰাকী যুৱকে লাভ কৰিলে অৰ্ধসামৰিক বাহিনীত চাকৰি। দেশমাতৃৰ সেৱা কৰিবলৈ সাজু এতিয়া তেওঁলোক। কামাৰী যেন প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীক সংখ্যালঘু যুৱকৰ। এগৰাকী দুগৰাকী নহয়, ১৭গৰাকীকৈ মুছলমান যুৱকে লাভ কৰিলে অৰ্ধসামৰিক বাহিনীত চাকৰি। ধুবুৰীৰ এখন গাঁও পৰিণত হৈ পৰিল সেনাবাহিনীৰ গাঁৱলৈ। ভাৰত বাংলাদেশ সীমান্তৰ হাওৰাৰ পাৰা গাঁৱৰ এই পৰিৱেশ। ১৭গৰাকীকৈ সংখ্যালঘু মুছলমান যুৱকে লাভ কৰিলে অৰ্ধসামৰিক বাহিনীত চাকৰি। দেশমাতৃৰ হকে সেৱা আগবঢ়াবলৈ সাজু এতিয়া তেওঁলোক। দেশমাতৃৰ সেৱা কৰিবলৈ ওলাই অহা এই যুৱকসকলক লৈ এতিয়া গৌৰৱান্বিত গাঁওবাসী। যিটো সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো মুহূৰ্ততেই সংখ্যালঘু যুৱকসকলক টাৰ্গেট কৰি লৈছে অথবা মিয়া যুৱকসকলক এক প্ৰকাৰ টাৰ্গেট কৰি লৈছে, সেই একে সময়তেই কামাৰী যেন প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীগৰাকীক এইসকল সংখ্যালঘু মিয়া যুৱকে। এগৰাকী দুগৰাকী নহয়, একেলগে ১৭গৰাকীকৈ যুৱকে ওলাই আহিল দেশমাতৃৰ হকে সেৱা আগবঢ়াবলৈ এখন গাঁৱৰ পৰা। বিগত ২০ৰ পৰা ২৫ বছৰৰ ভিতৰত গাঁওখনৰ পৰা অৰ্ধসামৰিক বাহিনীত যোগদান কৰিলে প্ৰায় ৫০০গৰাকীতকৈও অধিক ব্যক্তি। এনেদৰেই প্ৰায় ৫০০গৰাকীতকৈ অধিক ব্যক্তিয়ে যোগদান কৰিছে অৰ্ধসামৰিক বাহিনীত, যাৰ বাবে এতিয়া গৌৰৱান্বিত হৈ পৰিছে গাঁওবাসী। মই ৫ বছৰ ধৰি চেষ্টা কৰি আছোঁ আৰু বহুত কষ্ট কৰিছোঁ। ২-৩বাৰ বিফলো হৈছোঁ। তাৰপিছত এইবাৰ মই সক্ষম হৈছোঁ আৰু গাঁৱৰ মানুহৰ আশীৰ্বাদ আৰু ছাপোৰ্ট কৰিছে প্ৰেচিডেণ্ট, আমাৰ গ্ৰাম পঞ্চায়তৰ মানুহ, দেউতা মায়ে ভাল ছাপোৰ্ট কৰিছে আৰু সেইকাৰণে এইবাৰ পাইছোঁ।